হেল্ল' এভৰিৱান, আজিৰ ফাৰ্ষ্ট নিউজটো হৈছে খানজাদিৰ বিষয়ে। খানজাদি বিগ বছ ঘৰৰ পৰা এক্সিট ল'ব নেকি? কাৰণ ৰিচেণ্টলি প্ৰমোট দেখিবলৈ পোৱা যায় যে খানজাদিয়ে বহুত ফ্ৰাষ্ট্ৰেশ্যন হোৱা দেখা যায় আৰু তেওঁ ঘৰৰ পৰা ওলাব বিচাৰে। প্ৰমোট দেখাৰ দৰে খানজাদিয়ে এনেকৈ এটা ৰুমত কান্দি থকা দেখা যায়। এতিয়ালৈকে কনফাৰ্ম হোৱা নাই যে ঘৰৰ পৰা তেওঁ ওলাব নে নাই। নেক্সট নিউজটো হৈছে ডিম্পুদাৰ বিষয়ে। ডিম্পুদাক দেখা গ'ল এটা মিউজিক ভিডিঅ'ত। ৰিচেণ্টলি ৰিলিজ হোৱা সুদীপ ৰঞ্জনৰ বাগুৰুম্বা ছঙত ডিম্পুদাক দেখিবলৈ পোৱা গ'ল। ভিডিঅ'ৰ লিংকটো ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব। নেক্সট নিউজটো হৈছে কৰিশ্মা নাথৰ বিষয়ে। কৰিশ্মা নাথক এখন নেক্সনৰ নতুন কাৰ লোৱা দেখা গ'ল। তাক লৈ কেইদিনমান আগতে এখন ফটো শ্বেয়াৰ কৰা দেখা যায়। নেক্সট নিউজটো হৈছে নীতিশ ভাৰদ্বাজৰ বিষয়ে। মহাভাৰতৰ কৃষ্ণত ৰোল কৰা নীতিশ ভাৰদ্বাজ আহিব নলবাৰীৰ ৰাস মহোৎসৱত। নেক্সট নিউজটো হৈছে হাৰ্দিক পাণ্ডিয়াৰ বিষয়ে। কিছুমান ৰিপৰ্ট মতে হাৰ্দিক পাণ্ডিয়া মুম্বাই ইণ্ডিয়ানছ টীমত জইন কৰাৰ কথা চলি আছে। তাৰ কাৰণে গুজৰাট টাইটেনক 15 কৰোৰ টকা পে' কৰিব লাগিব মুম্বাই ইণ্ডিয়ানছে। এই এনাউন্সমেণ্টটো হাৰ্দিক পাণ্ডিয়াই মেবি কালিলৈকে কৰিব। নেক্সট নিউজটো হৈছে নৰেন্দ্ৰ মোদীৰ বিষয়ে। PM নৰেন্দ্ৰ মোদীক দেখা গ'ল আজি এটা নতুন ৰূপত। তেওঁ আজি বেংগালুৰুত তেজছ ফাইটাৰ জেটত উৰা দেখা গৈছে। তাৰপিছত তেওঁ ইনষ্টাগ্ৰামত এনেকৈ পোষ্ট কৰা দেখা যায়। নেক্সট নিউজটো হৈছে সুমি বৰাৰ বিষয়ে। ফাইনেলি সুমি বৰা আৰু তাৰ্কিক বৰাৰ বিয়া হৈ গ'ল। তাক লৈ ইনষ্টাগ্ৰামত কেইটামান ফটো শ্বেয়াৰ কৰা দেখা যায়। নেক্সট নিউজটো হৈছে ৰন্দীপ হুড্ডাৰ বিষয়ে। ৰন্দীপ হুড্ডা আৰু লিন লাইছামৰ বিয়াৰ প্ৰস্তুতি আৰম্ভ হৈ গৈছে। সেইকাৰণে তেওঁলোক সোনকালে বিবাহত বহিব। থেংক ইউ ফৰ ৱাটছিং।